আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ গাখীৰ ফাটিলে কি উপায়েৰে কিবা এটা বনাব পৰা যায় তাকে দেখুৱাম ভাবিলোঁ। আজি ৰেচিপি লৈ অহা নাই। গাখীৰ ফাটিলে মিঠাইও বনাব পাৰি বা পনীৰো বনাব পাৰি। পনীৰটো অলপ কম সময়ত হয়, মিঠাইও বনাব পাৰি। আজি মই পনীৰ দেখুৱাম আপোনালোকক। তাৰ বাবে মই গাখীৰখিনি এইখিনি ফাটি গৈছিল, এইখিনি গাখীৰ লৈ লৈছোঁ। কেতিয়াবা গৰমৰ দিনত তেনেকুৱা হয়, বহুত বেছি নহয়, কম আছিলে। এইখিনি মই নেমু টেঙা দি আৰু অলপ ভালকৈ ফটাই ল'ম। গাখীৰ বেছি হ'লে পনীৰ বেছি ওলাব, গাখীৰ কম হ'লে কম ওলাব। এইখিনি ভালকৈ ফাটি যোৱাত মই পাতল কাপোৰ এখনত এইখিনি চেকি ল'ম। বাৰু চাই থাকিব ভিডিঅ'টো, বহুত ধুনীয়া হয়, সহজতে হৈ যায়। এইখিনি মই ধুনীয়াকৈ চেকি ল'লোঁ। এইখিনি মই আকৌ ঠাণ্ডা পানীৰে ধুই ল'ম, আৰু নেমু টেঙা দিয়া গৈছিল যিহেতু। ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই এইখিনি মই আকৌ ভালদৰে বান্ধি 2 ঘণ্টাৰ বাবে এইখিনি কিবা এঠাইত, যিকোনো এঠাইত ওলমাই থৈ দিম পানীটো যাবৰ বাবে। চাওকচোন, বহুত ধুনীয়া হৈছে। মই ফ্ৰিজত থৈছিলোঁ, লগালগ বনোৱা হোৱা নাছিল বাবে ফ্ৰিজত থৈছিলোঁ। আপোনালোকে ফ্ৰিজত ইচ্ছা কৰিলে থ'ব পাৰে, নথলেও কথা নাই। এনেদৰে আপোনালোকে গাখীৰ ফটাইও বনাই চাব পাৰে বা ফাটি যোৱা গাখীৰেও বনাই চাব পাৰে। বহুত বেছি সোৱাদ লগা হয়। পনীৰ, কিনি অনা পনীৰ যেনেকুৱা হয় তেনেকুৱাই লাগে খাবলৈ, আৰু ৰান্ধোতেও কোনো প্ৰব্লেম নহয়, ভাঙি নাযায়, বহুত ধুনীয়া হয়। আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব, আৰু নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।